দুটা বছৰ মানে ঠিক 1.5 বছৰ আমি আগৰ বছৰটোৰ 2টা মাহ আৰু এই বছৰৰ 2টা মাহ আমি নাই পোৱা মাজতে এটা বছৰ সম্পূৰ্ণভাৱে বহিব লগা হ'ল ভ্ৰাম্যমাণ ভাল দিন আহিছে বুলিয়ে ক'ব লাগিব যিহেতু অকণমান পৰমকৈ হ'লেও আমি নাট প্ৰদৰ্শন কৰিব পৰা অৱস্থালৈ আহিছোঁ দৰ্শকেও এতিয়া কোভিড 2-এটা যদিও ক'ৰবাত পালানকৈ ওলাই আছে সহবাস কৰিবলৈ শিকিছে ৰাইজে য'ত সাৱধান হ'ব লাগে হৈছে গতিকে মই ভাবোঁ ভ্ৰাম্যমাণৰ কাৰণে ই এটা খুব শুভ লক্ষণ এইবাৰ কেইখনমান থিয়েটাৰে সাহস কৰি ওলাই আহিছে নাট প্ৰদৰ্শন কৰিবলৈ আৰু যিকেইখনে কৰা নাই অহা বছৰ তেওঁলোকেও কৰিবলৈ টঙালি বান্ধিছে ইতিমধ্যে ষ্টাফ মানে শিল্পীসকলৰ লগত কথা বতৰা পতা দেখা গৈছে গতিকে ভ্ৰাম্যমাণ থিয়েটাৰ আচলতে অসমীয়াৰ সংস্কৃতিৰ পথাৰখন ইয়াৰ এক বিশেষ দখল আছে আৰু ইয়াৰ লগত জড়িত শিল্পীসকলেও অসমীয়া সংস্কৃতি বজাই ৰখাৰ স্বাৰ্থত বহুত ত্যাগ কৰে ঘৰ-দুৱাৰ এৰি বাহিৰে বাহিৰে অসমখনৰ এইবোৰৰ পৰা তেওঁলোক ঘূৰি ফুৰিব লগা হয় কিন্তু এটা বছৰ তেওঁলোক বহি যোৱাত বহুতো বেমেজালি জীৱনবিলাকলৈ আহিছে বিশেষকৈ আমাৰ শিল্প লাইনৰ লগত জড়িত মানুহখিনি হঠাৎ বেলেগ এটা কাম কৰাটো অকণমান দিগদাৰ গতিকে তাৰ মাজতো দুই-একে কিবা এটা কৰিবলৈ লৈছে কিন্তু এটা চামে একেবাৰে অচল হৈ পৰিছে তাৰে কিছুসংখ্যক শিল্পী কলাকুশলী যিকেইখন থিয়েটাৰ এইবাৰ মঞ্চস্থ হৈ আছে নাটক তাত তেওঁলোকে নিজৰ জীৱিকা উলিওৱাৰ এটা ৰাস্তা বিচাৰি পাইছে আৰু যিকেইখনৰ হোৱা নাই অহা বছৰৰ পৰা তেওঁলোকৰো ভাল দিন আহিব বুলি মই বিচাৰোঁ মানে কোভিড পৰিস্থিতিয়ে যদিও আমাক জুৰুলা কৰিছিল এতিয়া পুনৰ সজীৱ হৈ উঠিছে আৰু ই সোনকালে যাতে পৃথিৱীৰ পৰা নিয়া হয় ৰাইজৰ পৰা আমি আচলতে খুবেই ভাল ৰেছপন্স পাইছোঁ প্ৰথমতে অকণমান ভয় খাইছিলোঁ যে এটা বছৰ বিৰতিৰ পিছত আৰু কোভিডৰ এটা ভয়াৱহ পৰিস্থিতি হৈ যোৱাৰ পাছত তেওঁলোকৰ মনত যিবিলাক ভয় সোমাই আছে সেই ভয়ে আমাক অলপ ক্ষতি কৰিব বুলি ভাবিছিলোঁ কিন্তু এইটো একেবাৰে ভুল ধাৰণা মানুহ সুন্দৰকৈ আহিছে তেওঁলোক ভোকাটো হৈ আছিল যেন লাগে নাটকৰ কাৰণে নাটক চাইছে আৰু ই এক ভ্ৰাম্যমাণৰ কাৰণে শুভ লক্ষণ ভৱিষ্যতে আৰু ভাল হওক অসমীয়া ৰাইজে ভ্ৰাম্যমাণক আৰু ভালকৈ আদৰিব হয় ভ্ৰাম্যমাণ জগতলৈ চৰকাৰে যথেষ্টখিনি সহায় সহযোগ কৰিছে আপোনাৰ কিবা আবেদন আছে নেকি চৰকাৰলৈ চৰকাৰে এতিয়া মই যিখিনিলৈকে গম পাইছোঁ তেখেতসকলে প্ৰডিউচাৰসকলক এটা সাহাৰ্য দিলে যোৱা বছৰ কিছুসংখ্যক শিল্পীয়ে কলাকুশলীয়েও এই সাহাৰ্য কৰে তাৰপিছতো যিসকলে পোৱা নাই যোৱাবাৰ বহুতৰ অকণমান কিছুমান বেমেজালি হোৱাৰ বাবে পোৱা নাছিল আৰু এইবাৰো যিকেইখন থিয়েটাৰে নাট মঞ্চস্থ কৰিব পৰা নাই তাৰ লগত জড়িত যিখিনি শিল্পী কলাকুশলী আছে গতিকে তেওঁলোকৰ অৱস্থাটো এইবাৰো সেই যোৱা বছৰৰ দৰেই হৈ আছে তেওঁলোককো চৰকাৰে কিবা এটা সাহাৰ্য দিয়াৰ চেষ্টা কৰক আৰু মোৰ ফালৰ পৰা এইটো আবেদন চৰকাৰে নিশ্চয় দিব পাৰিব আৰু দিলে অকণমান হ'লেও সকাহ পাব পোহৰেৰে আমি দেৱালী পাতিব কিয় দীপাৱলী পাতিব মোৰ এটা অনুৰোধ প্ৰদূষণমুক্ত দেশ যদি আমি গঢ়িবলৈ যাওঁ তেতিয়াহ'লে এনেকুৱা প্ৰদূষণ হোৱা কিছুমান কাম আমি বৰ্জন কৰিম থেংক ইউ